কি খবৰ আপোনালোকৰ? আজি পূজাৰ বন্ধৰ পৰা আজিহে কলেজ খুলিছে আৰু আহি লৈ পেলাই এয়া কলেজৰ আগ চাইডে ৰখি আছোঁ। মই ভিডিঅ' ক্লিপ কৰিবলৈকে পাহৰোঁ। তাৰপিছত ঘৰত গ'লোঁ। ঘৰত গৈ সন্ধিয়া এয়া চুজি আৰু গাখীৰ খালোঁ। কোনে কোনে ভাল পায়, মই কিন্তু এনেকৈ খাই বহুতেই ভাল পাওঁ। তাৰপিছত যিহেতু সন্ধিয়া হ'ল আৰু তুলসী তলত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলোঁ আৰু গাটো ইমান বেয়া লাগিলে নেক্সট ডে ভিডিঅ' নকৰিলোঁ আৰু দাদাই ক'লে ব'ল কিবা এটা খাই আহোঁ। তো নেক্সট ডে আমি দাদা আৰু মই গ'লোঁ কিবা এটা ফাষ্টফুড কিবা এটা খাবলৈ। তাৰপিছত দাদাই যিহেতু খোৱালে, দাদাই খুৱাম বুলি ক'লে আৰু আমাৰ এই পুৰণি গুদামতে থকা এইখন দোকানলৈকে আহিলোঁ। তাতে দাদাই চিকেন ললিপপ খালে আৰু মই চাওমিন খালোঁ। ভিডিঅ' কৰিব টাইম নহ'লে আৰু গৈ সন্ধিয়া হৈ গ'ল। আহিছিলোঁ আমি কিন্তু পোহৰতে। তাৰপিছত আৰু কি কৰিব, তাৰপিছত আৰু গৈ মেলি খাই কৰি আহি ৰাতিলৈ আকৌ এছাইনমেণ্ট কৰিলোঁ আৰু এয়া মায়ে মোক আহি গাখীৰ খাবলৈ দিছে যিহেতু মই চাহ নাখাওঁ। আৰু তেনেকৈ সেই এছাইনমেণ্ট কৰি মেলি আৰু তেনেকৈ ৰাতিটো পাৰ কৰিলোঁ আৰু পিছদিনাখন মোৰ গা বেয়া কাৰণে ফাৰ্মাচীলৈ গ'লোঁ। আজিলৈ বাই বাই।